যুৱতীগৰাকী কবিতা লিখাৰ কাৰণে গ্ৰেপ্তাৰ কৰা হোৱা নাই। যুৱতীগৰাকী গ্ৰেপ্তাৰ নকৰিলে তেওঁ আলফালৈকে গুচি গ'ল। দুটা কথাৰ মাজত এজাম বুদ্ধিজীৱী একাংশই জানি বুজিও কথাটো ৰহন সানি আছে। আজি ৰাতিপুৱাও মই জেললৈকে মানুহ পঠাইছোঁ তাইৰ লগত কথা পাতিব। এবাৰ দেউতাক মাক আৰু ছোৱালীজনীয়ে যদি দায়িত্ব লয় যে আমি আলফাত নাযাওঁ, তেওঁ মুক্তি হ'ব। কিন্তু আলফাত গ'লে আকৌতো মানৱ বোমা হৈ আহি আমাকে মাৰিবহি। গতিকে আমি জানি বুজাৰ পিছত ছোৱালী এজনীক আলফাত কেনেকে যাব? তাই ধৰক আলফাত গ'ল, পিছত আকৌ আলফা AK-47 দি পঠাই দিলে, তেতিয়া কি হ'ব? পৰিয়ালৰ কথা নহয়, তেওঁক আমি জেলত তেওঁৰ লগত কথা পাতি আছো। তেওঁ যেতিয়া প্ৰথম গ্ৰেপ্তাৰ কৰাৰ আগতে গোলাঘাট পুলিচে তাইৰ লগত কথা পাতিছে। ছোৱালীগৰাকীয়ে কৈছে মই আলফাত যামেই। গতিকে এইটোতো নিজৰ ছোৱালী, তাইকটো বচাব লাগিব নহয়। গতিকে এতিয়া যদি কোনোবাই ভাবে কবিতা লিখাৰ কথাটো বেলেগ, কবিতা আপুনি মই লিখি আছো, কিন্তু কবিতা লিখাৰ লগত আৰু এটা কথা জড়িত হৈ আছে যে মই আলফাটো যাব খুজিম। আৰু তাই নিজে লিখি দিছে যে ৰাষ্ট্ৰটো মই বাৰে বাৰে কৰিম বুলি। যদি কোনোবা এজনে যদি মানুহে কয় যে মই কবিতা লিখা বেলেগ, কিন্তু কোনোবাই যদি কয় যে মই ৰাষ্ট্ৰটো বাৰে বাৰে কৰিম, এৰেষ্ট নকৰিলে দেশত আইন কানুন কি থাকিব? ৰাষ্ট্ৰটো বাৰে বাৰে কৰিম বুলি কোৱাৰ আগত আহ্বান কৰিছে যে যদি বিদ্ৰোহক যদি ৰাষ্ট্ৰটো ৰূপান্তৰিত কৰে তেনে বিদ্ৰোহ। ইমান কবিতাত পাক চাকত পৰি মানুহৰ নিৰাপত্তাৰ লগত আপুনি খেলিব নোৱাৰেতো। যেতিয়া ছোৱালীজনী কথা পতা হৈছে, তাই কৈছে মই আলফাত যাম। এতিয়া যোৱাকালি তাই কৈছে যে মই নতুনকৈ চিন্তা কৰিছো, মই পৰীক্ষাটো দিবৰ সুযোগ দিব লাগে। মই কৈছো ঠিক আছে পৰীক্ষা দিয়ক, কিন্তু আলফাত নাযাওঁ বুলি নোকোৱালৈকে আপুনি যদি মই এৰি দিওঁ, কালি যদি সেই ছোৱালীজনী আহি গণেশগুৰিত বোমা ফুটাই দিয়ে, তেতিয়া কি হ'ব? পৰীক্ষা দিব পৰা যাব? পৰীক্ষা নিশ্চয় দিব। পৰীক্ষা দিয়ক, চাকৰি ইণ্টাৰভিউ দিয়ক, ভাল ৰাস্তাত আহক, সেইটোতো আমি বিচাৰো। আৰু আলফাত যোৱাৰ পিছত 42জন ল'ৰা ছোৱালী মৰি গৈছে কেম্পত। তাইক যদি কোনোবা কাৰণত তাই যদি মৰি যায়, তেতিয়াতো 42জন ল'ৰা ছোৱালী মৰি গৈছে। গতিকে তাই যদি কেম্পত গৈ পেলাই তাইক যদি কোনোবাই মাৰি পেলাই বোলে মই মৃত্যুদণ্ড দিলো, পৰহি যদি এটা পেপাৰত আহি যায় নিউজ যে অমুক অমুকক আমি মৃত্যুদণ্ড দিলো, তেতিয়া কি হ'ব? গতিকে ছোৱালীজনীৰ কাৰণে চিন্তা কৰক আপোনালোকে। কাউন্সিলিং বিভিন্ন পৰ্যায়ত চলি আছে। মই যোৱাকালিও তেওঁৰ ছোৱালীগৰাকীৰ লগত আমাৰ মানুহে কথা পাতিছে, যোগাযোগ চলি আছে। কিন্তু কবিতা লিখাৰ লগত ইয়াত কোনো সম্পৰ্ক নাই। এইটো কথাটো ভুল কৰি একাংশ